নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ইয়াত মোৰ লগৰজনী ৰৈ আছে আৰু লগৰজনীৰ সৈতে আমি আহি পালোহি এতিয়া কলেজ আৰু কলেজত এনেদৰে আমি ওলাই ল'লোঁ। এতিয়া প্ৰায় 10:30-11 মান বাজিছে। আমি আপোনালোকতো দেখুৱাইছিলোঁ আমি প্ৰেক্টিচ কৰি আছিলোঁ নাচৰ। আজি ফাইনেলি নাচৰ কম্পিটিশ্যন আছে। 12:30 বজাত টাইম দিছিল কিন্তু দেৰিয়ে হৈছে। এতিয়া আমি কেইবামান প্ৰেক্টিচ কৰি ল'লোঁ আৰু এতিয়া 2 মান বাজি গ'ল। আমাৰ ভোক লাগি গৈছে, সেইটোৰ বাবে আমি দুজনী আহিলোঁ খাবৰ বাবে আৰু ইয়াতে আমি খাই মেলি লৈ কলেজলৈ আহিলোঁ। আমুল লাগিছে দে সেইটো কথা আকৌ ৰিতিকা আমুল লাগিছে নাই এই কেমেৰাটো বেয়া তুমি বগা হয় কেতিয়াটো খোলা হৈছে আৰু ইয়াত দেখাম এয়া ৰিতিকা হয় ভাষাতি এয়া ব্লগাৰ আৰু ইয়াৰ প্ৰিয়ংকা চোপ্ৰা আৰু আমাৰ মেগাজিনৰ কাম চলি আছে গাইজ চাব পাৰে বাই বাই। আৰু শেষত এতিয়া 4 মান বজাত আমাৰ নাচৰ কম্পিটিশ্যন আৰম্ভ হ'ব আৰু এয়া বিচাৰকক চিনাকি কৰাই দিয়া হৈছে। আমি বহুতবাৰ প্ৰেক্টিচ কৰিলোঁ যদিও এতিয়া অলপ ভয় লাগি আছে। তাৰপিছত আমি আকৌ এবাৰ প্ৰেক্টিচ কৰি লওঁ বুলি আহিলোঁ আৰু ইয়াতে আমি ভণ্টি কেইজনীমানে আল্টা লগাইছিল, আমি ইনষ্টেণ্ট মেহেন্দি লগাই লৈছোঁ ইয়াত। আৰু এতিয়া প্ৰায় 4:44 হৈছে। এতিয়াও একক নৃত্যবিলাক চলি আছে। প্ৰায় 5 মানেই বাজিলে, এতিয়াও একক নৃত্যবিলাক চলি আছে। দলীয় নৃত্য আৰম্ভ হ'বলৈ এতিয়াও সময় আছে আৰু এতিয়া শাস্ত্ৰীয় নৃত্য চলি আছে। 5:30 বজাত দলীয় নৃত্যবিলাক আৰম্ভ হৈছে আৰু গোটেই দিনটো ৰোৱাৰ পিছত এতিয়া আমাৰ টাৰ্ণ আহি গ'ল আৰু ইয়াতে নাচি মেলি আমি পটাপট কাপোৰ চেঞ্জ কৰোঁ বুলি আহি গ'লোঁ। এতিয়া প্ৰায় 6:30 মানেই বাজিলে, এতিয়া আমি ঘৰলৈ আহিবলৈ বুলি ওলাইছোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সীমাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।